হবে বিয়া চাবলে হবে হাই হতই হইয়া বিয়া চাব লাগি রাজার ঘরে যাও ভাইহত বিয়াক যাবি না যা যদিয়া হইয়া কইনা চাবক লাগি রাজার ঘরে যাও বিয়া চাবক রাজার ভাইহত হবনের পরে আনলাক বলে বর পাবতি বলো ভাইহত শুনিছো কইনা জনী সরকার বিয়া চাবক লাগি হইয়া কইনা চাবক লাগি ডেকা গন চলি যায় বুঢ়া বুঢ়ী চলি যায় বুঢ়া বুঢ়ী চলি যায় হে হে ধনার মাক আছ ঢেকির বাৰা কৰি মাক আছ ঢেকির বাৰা কৰি ৰাজাৰ বিয়া চাবলৈ সকলোৱে গুচি গেল ৰাজাৰ বিয়া চাবলৈ সকলোৱে গুচি গেল আমি দুয়ো ৰলো পিছ পৰি যাম ৰবা ময়ো যাম কুৱাৰ পৰা মৰি আছো এসপাকে কৰি আছো কুৱাৰ পৰা মৰি আছো এসপাকে কৰি আছো তথাপিতো গুচা নাই কাম এৰা ভাষা যে কত জনে হগারতত যাত্রা কলর পুলি পুতেক যাত্রা কলর পুলি পুতেক অদরা কইনা ধুয়াই আনি অর ভারতলে পুরোহিতেই বিয়ার কাম পুরোহিতেই বিয়ার কাম দৰা কইনা এতিয়া হাত জোৰ কৰা হাতে হাতে কটাক ফুল তুলি লোৱা আৰু মই যি কওঁ মোৰ মুখে মুখে কৈ যাবা এতে হৰ্ষিতাক গন্ধা পুষ্প তপই নম আৰু এটা ফুল লোৱা ওম জলেই নম ওম তপই নম আয়তীসকলে এটা জোকাত দিব অগহাই পূজা কৰে ও আমার দরাই গোহাই পূজা করে আমার দরাই ও কইনা জনিক
পাই আকাশত ওলাইছে অভূতা তৰা কইনাজনী পালে বুঢ়া দৰা আগতে আছিলা স্বৰ্গ সুখত এতিয়া থাকিবা সতিনীৰ লগত হ'ব দে হৰি বোলা পিয়াত বাছা তো জকাৰৰ বাহাদুৰি মায়াত তন্দে গাই শেষ কৰা নাগিয়া বিয়াখান শেষ নহতে আমাৰ বুঢ়া হলাও কিবা অলপমান গাম দে পিয়াত মই গাই যাওঁ আৰু তন্দে ধৰি যাবি ঘৰৰ পিছাৰ হৰে বাংনা কি বাংনা থোপা থোপি লাগে গছ বুঢ়া হলি মোৰ মাই গছত ফল নধৰে যদিও বা বুঢ়া গছত কিবা ফলো ধৰে বুঢ়া গছৰ ফল মোৰ মাই সকল কি পৰি থাকে ধনা পৰি থাকে সেইকাৰণে বুঢ়া গছত সাৰ গোবৰ নেদেখ আজিকালি কি কৰে জানছে বাচাত আজিকালিৰ বুঢ়াই মাই হাত বিয়া পাত পেনেৰে হ'ব দে হৰি বোলা গীতেই মাতেই বিয়াখন অশেষ হৈ আয়তী গণক চাই পুৰোহিতে আয়তী গণক চাই উৰুলি জোকাৰ দিয়াহে আয়তী সম্বৰণ ৰজাৰ বিয়া চালু সতিয়াই দিয়াহে আয়তী বৰ কইনা ঘৰলৈ নিয়া হে আয়তী বৰ কইনা ঘৰলৈ নিয়া
দ্রৌপদীর বিবাহ শেষ হৈ যায় কিন্তু কিন্তু সেই দিনাৰ পৰা ৰজাই তেওঁৰ নিজ ৰাজ্যলৈ কেতিয়াও ঘূৰি যোৱা নাছিল প্ৰজাগণেই বোলে ভাইহঁত ভাইহঁতৈ কি কৰাও প্ৰজাক পাহৰিছে ৰজাই প্ৰজাক পাহৰিছে ৰজাই কিমান দিন ৰজাৰ আমি মুখেই দেখা নাই এতিয়া প্ৰজাগণৰ এনে কৈয়ে কত দিন পাৰ হৈ একদিনা নতুন ৰাণীক ৰজা একদিনা নতুন ৰাণীক স্বামী শুনা শুনা প্ৰাণ স্বামী চৰণতে ধৰো স্বামী সতিনীৰ লগতে মই চলিব নোৱাৰো স্বামী হিয়াত থাকিবলৈ মোৰ অলপো মন নাই বনৰ মাজত থাকিম আমি গমকে নাপায় নতুন ৰাণীক লৈ ৰজাই বনৰ বনতে থাকিমেই প্ৰিয়ে মৰমী প্ৰিয়ে মোৰ বনতে থাকিমেই মৰমী প্ৰিয়ে মোৰ ৰাজ্যলৈ নাযাওঁ ঘূৰি বনত থাকিম ৰংগ কৰি বনত থাকিম ৰংগ কৰি এনেকৈ ৰজা ৰাণীৰ 12 বছৰ স্বৰ্গত থাকি দেৱগণৰ স্বৰ্গত থাকি দেৱগণৰ বৰুণক চাই ইন্দ্ৰই দেশকক সম্বৰণৰ ৰাজ্যত তুমি দিনাৰ পৰা ৰাজ্যত বৰষুণ নাই হাল বিল যত আছিল শস্যৰ পথাৰতো যেন জুই লাগি কত পশু পক্ষী মৰিল কত পশু পক্ষী মৰিল অপ্ৰজাগণেই বোলে ভাইহঁত ভাইহঁত আমি এটা কাম জুই লগাই ৰজা ৰাণীক হাতে হাতে জুই লৈ ৰজাগণে যায় ভাইহঁত
থাকা ধনী কৰিবন দিনত জ্বলা সেই জুয়ে ৰজা ৰাণীক আগুৰি ঢোক ৰক্ষা কৰা ৰক্ষা কৰা ৰক্ষা কৰা গুৰু বুলি ৰক্ষা কৰা অদূৰেৰ পৰা বশিষ্ঠই সকলো যাক ৰজা ৰাণীৰ আগে গৈ ৰজা ৰাণীৰ আগে গৈ কমণ্ডলু জলমুনি অছটিয়াই জুই নুমাই ৰজা ৰাণীক জুই নুমাই ৰজা ৰাণীক আৰু সেই তেতিয়াই পঞ্চ পাণ্ডৱক চাই ৰজা গন্ধৰ্বই সুধিছিল এতিয়া কোৱা পাণ্ডৱসকল যিজন ৰজাই মাত্ৰ এজনী সামান্য নাৰীৰ কাৰণেই তেওঁৰ ৰাজ্য ধন আনকি তেওঁ প্ৰজাগণক এৰি সৌ অৰণ্যৰ মাজত লুকাই আছিল সেই ৰজাজন কোন আছিল কোৱা পাণ্ডৱসকল সেই ৰজাজন কোন আছিল তোমালোকে নোৱাৰা তেন্তে শুনা সেই ৰজাজন আছিল তোমালোকৰ তৃতীয় ভাতৃ অৰ্জুন আৰু তুমিতো বুজা নাই অৰ্জুন পূৰ্ব জন্মত দেখোন তুমি মোতকৈও নীলাজ আছিলা আৰু এতিয়া কাক তুমি নীলাজ বুলি কবলৈ শিকিলা হেৰা অৰ্জুন তোমালোকে কিমান ভাল ভাবি জানো চাইছা একেজনী ভাৰ্যাক লৈ আছা দেখোন পঞ্চ ভাই একেজনী ভাৰ্যাক লৈ আছা দেখোন পঞ্চ ভাই আৰু সেই